সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 15 আহিন বুধবাৰ 2 অক্টোবৰ। সূৰ্যোদয় ঘণ্টা 5:17:55। সূৰ্যাস্ত ঘণ্টা 5:01:56। তিথি অমাৱস্যা ৰাতি ঘণ্টা 12:19:18। নক্ষত্ৰ উত্তৰ ফাল্গুনী দিনৰ ঘণ্টা 12:22:54। যোগ ব্ৰহ্ম ৰাতি ঘণ্টা 3:21। কৰণ চতুষ্পাদ। শিশু জন্মত কন্যা ৰাশি শুদ্ধ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, বায়ু যোগ, নৰগণ, গৰুড়ৰ অস্থি, অস্তুতৰী মংগল, বিংশোত্তৰী ৰবিৰ দশা। দিনৰ ঘণ্টা 12:22:54 যোৱাত দেৱগণ, মহিষৰ অস্থি, অস্তুতৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। দিনৰ ঘণ্টা 12:22:54 যোৱাত 15 দিনীয়া বৈশা যোগ। মৰণত দুখ 2 পাত। দিনৰ ঘণ্টা 12:22:54 যোৱাত নাই। যাত্ৰা নাই। তীৰ্থাদি দুখ। ৰাতি ঘণ্টা 12:19:18 যোৱাত তীৰ্থামিত যোগ। যাত্ৰা শুভ। উত্তৰ দক্ষিণে নাই। শুভকৰ্ম নাই। নিষিদ্ধ তেল, মাছ, মাংসাদি। ৰাতি ঘণ্টা 12:19:18 যোৱাত কোমোৰা। প্ৰিয় বন্ধু বান্ধৱীসকল, অতি চমুকৈ যোৱা স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি ৰাশিফলসমূহৰ পৰা যদি আপোনাৰ বাবে উপশম হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেষ ৰাশি ৰোগ উপশম। বৃষ ৰাশি সন্মান লাভ। মিথুন ৰাশি চিকিৎসকৰ শুভ। কৰ্কট ৰাশি কৰ্মোন্নতি। সিংহ ৰাশি সন্মান হানি। কন্যা ৰাশি ভ্ৰমণ যোগ। তুলা ৰাশি আঘাত প্ৰাপ্তি। বৃশ্চিক ৰাশি গৃহ কণ্ডল। ধনু ৰাশি প্ৰশংসা লাভ। মকৰ ৰাশি আৰ্থিক উন্নতি। কুম্ভ ৰাশি শুভ সংবাদ প্ৰাপ্তি। আৰু মীন ৰাশি পিত্ত ৰোগত কষ্ট। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি দৈনিক দি অহা আজিৰ সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটো হৈছে অমাৱস্যাৰ উপবাস। হালখতি পূৰ্ব দিনৰ ৰাতি ঘণ্টা 9:39:48 পৰা আজি ৰাতি 12:19:18 অমাৱস্যা আছে। সায়ং সন্ধ্যা নাই। মহালয়া পাৰ্বণ শ্ৰাদ্ধৰ শেষত ষোড়শ পিণ্ড দান কৰ্তব্য। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।